হেল্ল' এভৰিৱান, কি খবৰ? বহুত দিনৰ পিছত আহিছো। আজি কোৰ্সৰ ভিডিঅ' নিদিওঁ যিহেতু আমাৰ হাফ ইয়াৰলি আছে, তো গতিকে আমি হাফ ইয়াৰলিৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছো। আৰু কুৱেশ্যন পেপাৰখন 2024 হয়, লাষ্ট ইয়েৰৰ হয়, আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হয়। ঠিক আছে, গতিকে আমি একদম লাষ্টৰ পৰা কৰি যাম MCQs-খিনি। চবেই জানাই যে 45টা কুৱেশ্যনছ আহে MCQs-ত, গতিকে আমি দেৰি নকৰি পেলাই মেথছখিনি কৰোঁ। ঠিক আছে, তো কুৱেশ্যনটোত কি দিছে চোৱাচোন। ইফ cos 9 alpha equal to sin alpha and 9 alpha is less than 90 degree, then the value of tan 5 alpha, আমাক tan 5 alpha ভ্যালু উলিয়াবলৈ দিছে। যদি cos 9 alpha equal to sin alpha হয়, তেন্তে tan 5 alpha, tan কাৰ ভ্যালু উলিয়াবলৈ দিছে? 5 alpha। ঠিক আছে, চাই লোৱাচোন কি দিয়া আছে। cos 9 alpha equal to sin alpha। এতিয়া আমি কৰিছোৱে কমপ্লিমেন্টাৰী মেথছ কৰিছোৱে, তো গতিকে cos থিটা ইকুৱেল টু ইয়াত কি আছে? sin alpha। তো আমাৰ ফৰ্মুলা মতে কি আছিলে? আমি শিকাইছিলো তোমালোকক sin থিটা, এই আলফাটোক মই থিটা কনসিডাৰ কৰিম। sin থিটা মানে কি আছিলে? cos 90 ডিগ্ৰী মাইনাস থিটা, থিটা মানে কি হয়? আলফা। এটা cos আৰু cos টো কি যাব? কেনসেল হৈ গ'ল, তো থাকি গ'ল কি? 9 alpha ইকুৱেল টু 90 ডিগ্ৰী মাইনাস আলফা। তো আলফাটো ইপিনে গুচি গ'লে 9 alpha plus alpha equal to 90 degree। 9 alpha plus alpha মানে কিমান হৈ গ'ল? 10 alpha equal to কি হৈ যাব? 90 degree। Now alpha equal to 90 by কি হৈ যাব? 10, কাৰণ 10 টো ইপিনে গুচি গ'ল। এতিয়া alpha equal to 90 by 10 মানে কি হৈ গ'ল? alpha ভ্যালুটো কি হৈ গ'ল? 9। ঠিক আছে, এটা আমাক কাৰ ভ্যালু উলিয়াবলৈ দিছে চোৱাচোন। tan 5 alpha, গতিকে tan 5 ইনটু আলফা, আলফাৰ জায়গাত কি আছিলে? আলফাৰ ভ্যালুটো কি আছিলে? 9। গতিকে tan 5 পূৰণ 9 কিমান হৈ যাব? 45, আৰু tan 45 ৰ ভ্যালুটো কি হৈ যাব? 1। গতিকে এইটো আনসাৰ হয়। ঠিক আছে, যোনে যাৰ পৰা মই পেপাৰখন লৈছিলো সি শুদ্ধকে কৰিছিলে মানে। ওকে, নেক্সট কুৱেশ্যন নাম্বাৰ চাই লোৱা। ইয়াত কি দিছে? if sin a plus sin square equal to 1, then the value of the expression cos square a plus cos to the power 4a। অসমীয়াত ক'লে যদি sin a plus sin square a equal to 1, তেন্তে cos square a plus cos to the power 4a ৰ মান উলিয়াব লাগে। ঠিক আছে, একদম বহুত ইজি দিয়া আছে, চাই লোৱা। দিয়া আছে sin a plus sin square a equal to কি দি থোৱা আছে? 1। এতিয়া sin a equal to কি হৈ যাব? 1 minus sin square a। so therefore sin a equal to, so 1 minus sin square a, এটো আইডেন্টিটি হয়। 1 minus sin square a মানে কি হৈ যায়? cos square a। মানে মোৰ হাতত যদি cos square a আছে, তো মই কি লিখি দিব পাৰিম? sin a লিখি দিব পাৰিম। এটো মই উলিয়াই ললো। এটা মোক কাৰ মান উলিয়াবলৈ কৈছে? cos square a, কাৰ মান উলিয়াব কৈছে? cos square a plus cos to the power 4a, এটোৰ ভ্যালু উলিয়াব দিছে। এটা চোৱা, cos square a plus cos to the power 4 টোক মই এনেকেও লিখিব পাৰিম, cos square a কি লিখি দিব পাৰিম? হোল স্কয়াৰ। এটা তুমি চোৱা হা, cos square a plus cos square a আছে ইয়াতে, হয়? cos square a মানে কি হয়? sin a। এই cos square a জায়গাত মই লিখি দিলো sin a, তাৰ ওপৰত কি আছে? স্কয়াৰ। সো cos square a plus sin or square কি যাব? sin square a। এটা cos square a plus sin square a মানে কি হৈ গ'ল? 1 হৈ গ'ল। নেক্সট কুৱেশ্যনটোলৈ আহো আমি এবাৰ। কি দি থোৱা আছে? if cos x equal to a by b, then sin x is equal to, যদি cos x মানে a by b হয়, তেন্তে sin x ৰ মান আমাক উলিয়াব কৈছে। ঠিক আছে, তো বহুত ইজি হয়, কাৰণ আমি জানোৱে। ঠিক আছে নাই? cos থিটা মানে কি জানো? আমি ইয়াত খালি cos x বুলি লিখিম থিটাৰ জায়গাত। cos থিটা মানে কি আছিলে? ৰুট ওভাৰ, আচ্ছা আমাক sin থিটাৰ ভ্যালু উলিয়াব দিছে। ঠিক আছে, তো গতিকে cos থিটা লিখিলে নহব, আমাক ভ্যালুটো cos থিটাৰ ভ্যালু দিয়া আছে। আমাক কাৰ ভ্যালু উলিয়াব লাগিব? আমাক উলিয়াব লাগিব sin থিটা। ঠিক আছে,
আমি জানোই কি জানো যে sin থিটা থিটাৰ জায়গাত খালি x আছে তো sin থিটা মানে কি হৈ যাব √1 মাইনাস cos square থিটা থিটাৰ জায়গাত কি আছে খালি x আছে নাও this one 1 minus cos x cos x মানে কি হয় a by b এত খালি cos square x আছে এটো কেনে কি হৈ যাব a by b কি হৈ যাব হোল স্কয়ার এতিয়া আন্ডার স্কয়ার 1 minus a by b হোল স্কয়ার মানে কি হৈ যাব a স্কয়ার ডিভাইডেড বাই কি হৈ যাব b স্কয়ার নাও ইয়াত এটা ডিনোমিনেটৰত একো নাই তো আমি অলরেডি এখিনি শিকাইছে তোমাক তো আমাৰ এলসিএম টো কি হৈ যাব b স্কয়ার হ'ব নেট আৰু 1 into b square multiply কৰিলে কি যাব b square minus তো কি হৈ যাব a square হ'ব কাৰণ b square b square ডিভাইড কৰিলে 1 1 into a square আমি বহুত আগতেও শিকাইছো তোমালোকক √a by b যদি থাকে তো আলটিমেটলি কি হৈ যাব √a ডিভাইডেড বাই √b তো ইয়াৰ মিনিং টো কি হৈ যাব √b square minus a square divided by √, কি হৈ যাব b square ঠিক আছে এটা এডাল আৰু এডাল ক্যান্সেল যাব কিয় ক্যান্সেল যাব এবিলাক কথা মই অলরেডি আমাৰ ট্ৰিগনোমেট্ৰি ভিডিও বিলাকত শিকাইছো মোৰ চেনেলটোত প্লেলিস্ট আছে প্লেলিস্টত চাই লব পাৰিবা ধুনিয়াকে গোটেই ভিডিওখিনি A to Z দিয়া আছে ঠিক আছে আৰু এটোটো ক্যান্সেল না যায় কেতিয়াও কিয় ক্যান্সেল না যায় কেবিলাক কথা আমি কিন্তু একদম টু দি পইণ্ট সব কথা শিকাই থোৱা আছে তো ডিভাইডেড বাই কি ইকুয়াল b গতিকে আনসার কোনটো হৈ যাব এটো সব সি আনসার আহিব ওকে নেক্সট নেক্সট আমাক কি কৈছে in triangle ABC DE parallel BC find the value of x গটিকে কি দিছে ত্রিভুজ ABC ৰ DE parallel BC DE parallel কি কৈছে BC এটো এটা ট্রায়াঙ্গল হয় তো এটো এডাল আৰু এডাল প্যারালাল তো আমি যদি প্যারালাল লাইন পাও এটা ত্রিভুজত যদি প্যারালাল লাইন পাও তেতিয়া আমি কি ইউজ কৰিব পাৰো থেলছ থিওৰাম বেসিক প্ৰপৰশন থিওৰামটো আমি ইউজ কৰিব পাৰো ঠিক আছে তো যেহেতু তো এমসিকিউস তো গটিকে আমি একো বেলেগ লিখা মিলা নকৰো মানে ডাইরেক্ট তো কি হৈ যাব AD ডিভাইডেড বাই কি হৈ যাব AD ডিভাইডেড বাই কি হৈ যাব DB ইকুয়াল টু কি হৈ গলে পিনে AE ডিভাইডেড বাই কি হৈ যাব EC এটা AD মানে কি আছে x আৰু DB মানে কি আছে x + 1 আৰু AE মানে কি আছে x + 3 আৰু EC মানে আছে কি x plus কি আছে 5 ওকে এতিয়া কথাটো হৈ গল এনেকুৱা এতিয়া আমি ক্রস মাল্টিপ্লাই কৰি দিম খালি ঠিক আছে ক্রস মাল্টিপ্লাই কৰি দিলে বাকিখিনি আমাৰ গুছি যাব মানে বোর্ড টুলে লৈ যোৱা নাই একচুয়ালি এটো কাৰণে অকমান জাস্ট ওকে এটা কি হৈ যাব x into কি হৈ যাব x plus 5 equal to কি হৈ যাব x plus 1 into কি হৈ যাব x plus 3 এটো ক্রস মাল্টিপ্লাই কৰিম x into x plus 5 and x plus 1 into x plus 3 তো x into x কি হৈ যাব x squared plus x into 5 কি হৈ যাব 5x তো ইয়াতো কি গল x into x কি হৈ যাব x squared plus x into 3 thrice x plus 1 into x কি হৈ যাব x plus a plus 1 into 3 কি হৈ গল 3 তা ax square আৰু ax square to কি হৈ গল ক্যান্সেল ইয়াত কি থাকি গল চাই লোৱা এটো সাইডে থাকি গল 5x ইপিনে থাকি গল thrice x plus x কিমান হৈ গল 4x plus কি হৈ গল 3 4x তো ইপিনে লৈ যাম মই 5x minus 4x equal to কি হৈ যাব 3 5x অফ 4x গুছি গলে কিমান x x equal to কি হৈ গল 3 তো ভ্যালু x এটো হৈ গল 3 ঠিক আছে নেক্সট diagonals of a rhombus are 16 cm and 12 cm in length the side of the rhombus in length is এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 16 cm আৰু 12 cm হলে ৰম্বাসৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সো আমাক কিহৰ কথা কৈছে এটা ৰম্বাসৰ কথা কৈছে এটা ৰম্বাস বুলি কৈ দিয়াৰ লগে লগে ৰম্বাস বুলি কৈ দিয়াৰ লগে লগে ৰম্বাসটো এনেকুৱা হৈ গল দেখিবলৈ यस আৰু এটো হৈ গল এ বি সি ডি হৈ গল ৰম্বাস দুডালৰ ডায়াগোনাল তো ডায়াগোনাল ডাল কিমান বুলি দি দিছে 16 আৰু কিমান হৈ গল 12 তো এডালৰ লেন্থ হৈ গল 16 আৰু এডালৰ লেন্থ হৈ গল 12
এতিয়া আমি ক্লাছ 8তে এটা কথা পাইছিলো তোমালোকৰ যদি মনত আছে যে ৰম্বাছৰ কৰ্ণ দুডালে সদায় পাৰপেন্ডিকুলাৰলি কি কৰে মানে লম্বভাৱে সমদ্বিখণ্ডিত হয় পাৰপেন্ডিকুলাৰলি বাইসেক্ট হয় ঠিক আছে নাই তো আমাক উলিয়াব কি দিছে ৰম্বাছৰ কি উলিয়াব দিছে বাহুৰ দৈৰ্ঘ্য সাইড অফ ৰম্বাছ ঠিক আছে এইবিলাক উলিয়াব লাগে এডি যিকোনো ডাল উলিয়ালে হল কাৰণ ৰম্বাছত প্ৰতিডাল বাহুৰ দৈৰ্ঘ্য কি যাব সমান হয় তো এডি ডাল যিমান হ'ব এবি ডালো কিমানে হ'ব বিসি ডালো কিমানে হ'ব আৰু কোন ডাল সিডি ডালো সমানে হ'ব ঠিক আছে না মই অলপ স্পিডতে আমি পঢ়াই গৈছো যেহেতু এটো মানে কোৱেশ্চন পেপাৰখনে কৰি গৈছো ঠিক আছে এতিয়া ক্লাছ 8ত মনত পেলোৱা ক্লাছ 8ত কি শিকাইছিলে যে ৰম্বাছৰ কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত মানে সমানে দুটা খণ্ড এটা যদি 16 হয় তো দুটা খণ্ড হৈ গল তো এটো খণ্ড হৈ যাব 8 আৰু এটো খণ্ড হৈ যাব কি 8 ঠিক তেনেকে এটো যেটা 12 আছে তো এটো খণ্ড হৈ যাব 6 আৰু এটো খণ্ড হৈ যাব 6 এটা চোৱা এটো এটা সমকোণী ত্ৰিভুজ হয় নে নহয় কাৰণ লম্বভাৱে সমদ্বিখণ্ডিত মানে এটো 90 ডিগ্ৰী সমকোণী যদি ত্ৰিভুজ হয় এডাল কি যাব সমকোণটোৰ সন্মুখত এডাল হৈ গল আমাৰ কি হাইপোটেনিয়াস মানে AD স্কয়াৰ ঠিক আছে হাইপোটেনিয়াসৰ স্কয়াৰ ইজ এক্স্যাক্টলি ইকুয়াল টু তুমি চোৱা 8 স্কয়াৰ প্লাস এপিনে কি আছে 6 স্কয়াৰ আনসাৰটো 10 হ'বগে ন তো ইমানখিনি আমাৰ দেখিলে গম পাই যাব লাগিব স্পিড হ'ব লাগিব তো 8 স্কয়াৰ মানে কিমান হৈ গল 64 আৰু 6 স্কয়াৰ মানে কিমান হৈ গল 36 নাও AD স্কয়াৰ ইকুয়াল টু 64 plus 36 মানে কিমান হৈ যাব 100 হ'ব নাও AD ইকুয়াল টু root over কি হৈ যাব 100 আৰু root over 100 মানে কি হৈ যাব 10 তো AD এর ভ্যালুটো কিমান হৈ যাব 10 এইটো আনসাৰটো কিমান হৈ গল C ঠিক আছে নেক্সট আমাক কৈছে x equal to a আৰু y equal to b সমীকৰণ দুটাৰ পৰা পোৱা লেখ দুডাল কি হ'ব মানে the pair of equations x equal to a and y equal to b graphically represent lines which are parallel intersecting ba coincident intersecting at ab মানে ab বিন্দু পৰস্পৰ কটাকটি কৰিব পৰস্পৰ মিলি যাব আচ্ছা ba বিন্দুত পৰস্পৰ কটাকটি কৰিব সমান্তৰাল হ'ব তো কোনটো হ'ব তো অপচন ডি টো শুদ্ধ হয় সোৱালজনীয়ে ঠিকই কৰিছিল ঠিক আছে কিন্তু মই তোমালোকক এটা বস্তু শিকাই দিব বিচাৰিছো মানে অকমান ডিটেইলত আনসাৰ কৰি দিব বিচাৰিছো এটা মনত ৰাখিবা আমাক যেতি কেতিয়াবা x ইকুৱেল টু 0 বুলি দিয়ে ঠিক আছে না x ইকুৱেল টু 0 বুলি দিয়ে তাৰ মানে কি হয় ন y অক্ষডালৰ কথা কৈছে বা y ইকুৱেল টু যদি 0 বুলি কৈছে তাৰ মানে কাৰ কথা কৈছে x অক্ষডালৰ কথা কৈছে x ইকুৱেল টু 0 হৈ গল y অক্ষডালৰ সমীকৰণ আৰু y ইকুৱেল টু 0 হৈ গল x অক্ষডালৰ সমীকৰণ হেতু এটা কথা নেক্সট হৈ গল এটো সদায় মনত ৰাখিবা x ইকুৱেল টু k মই k বুলি লিখি দিছো a বুলি লিখা নাই মানে 0 বাদ দি কিবা যদি বেলেগ সংখ্যা দেখা তোমালোকে ঠিক আছে নাই ই সদায় কি বুজাব জানানে y এক্সিছৰ লগত প্যাৰেলাল লাইন বুজাব y অক্ষডালৰ প্যাৰেলাল আৰু y ইকুৱেল টু যদি k হয় ধৰি লোৱা y ইকুৱেল টু k আছে ঠিক আছে তো y ইকুৱেল টু 0 কথা কোনা 0 বাদ দি কিবা বেলেগ নাম্বাৰ আছে y ইকুৱেল টু k তো ই কি বুজাব জানানে সদায় x এক্সিস ডালৰ সদায় কি বুজাব প্যাৰেলাল মানে x অক্ষৰ সমান্তৰাল হ'ব এটা তুমি চোৱা আমাৰ ইয়াত কি দিছে x ইকুৱেল টু a মানে 0 দিয়া নাই কিবা বেলেগ নাম্বাৰ দিছে a টো এটা বেলেগ নাম্বাৰ হয় ঠিক আছে না যেটো পজিটিভত আছে একচুয়ালি এটো আৰু যদি আমি ডেপথত যাবলৈ যাওঁ চাবলৈ যাওঁ মানে এটো পজিটিভ নে নেগেটিভ আমি ক'ব নোৱাৰো মানে x ৰ ভ্যালুটো একচুয়ালি পজিটিভ হয় নে নেগেটিভ হয় ক'ব নোৱাৰো কাৰণ a টো নেগেটিভ হৈ থাকিব পাৰে ন ঠিক আছে না তো যে যি নহওক মুঠতে x ইকুৱেল টু আমি a পজিটিভ বুলি ভাবি ললো ধৰা ঠিক আছে তো মই কি কৈছিলো x ইকুৱেল টু যদি k হৈ থাকে দেন y অক্ষৰ প্যাৰেলাল তো এডাল y অক্ষ ইয়াৰ লগত প্যাৰেলাল হৈ থাকিব তো ই কিমানখিনি ডিসটেন্স গৈছে x ত a ডিসটেন্স গৈছে কিমানখিনি গল a ঠিক আছে তাৰ পিছত y ইকুৱেল টু b আছে মই মাত্ৰ কৈছিলো y ইকুৱেল যদি k এনেকুৱা টাইপত থাকে তেতিয়ালে কাৰ লগত প্যাৰেলাল হয় x অক্ষডালৰ লগত তো এডাল হৈ গল x অক্ষ তাৰ লগত প্যাৰেলাল যেটো প্লাস আছে তো গতিকে আমি এডাল ভাবি ললো y ইকুৱেল টু b ডাল হৈ গল এডাল মানে তো এটা এই দুইডাল লক্ষ্য ইয়াত কটাকটি কৰিছে হয় না নহয় তো গতিকে a বিন্দুটো আমি উলিয়াবলে x ত কিমান ডিসটেন্স আহিল a আৰু y ত কিমান ডিসটেন্স গল y টো এনেকে b গৈছিলে ঠিক আছে a বিন্দুটোৰ স্থানাংক কি হৈ যাব তেতিয়ালে ab তো এটো কাৰণে a b বিন্দুৰ পৰস্পৰ কটাকটি কৰিব ঠিক আছে অপচন হৈ যাব d
নেক্সট x plus twice y minus 5 equal to 0 আৰু minus 4x minus 8y plus 2 equal to 0 ৰৈখিক সমীকৰণ জোৰৰ সমাধান কেনে ধৰণৰ হ'ব বুলি সুধিছে the pair of equations x plus twice y minus 5 equal to 0 and minus 4x minus 8y plus 2 equal to 0 have okay কি টাইপৰ হ'ব আমাক সুধিছে ঠিক আছে না কিমানটা সমাধান আছে তো তাৰ কাৰণে ভেৰি ইজি আমি কি চাব লাগে সদায় a1 বাই কি চাব লাগে a2 তো a1 ত কি আছে 1 a2 ত আছে কি -4 b1 বাই আমি কি চালো b2 ইয়াত কি আছে 2 এখানে কি আছে -8 তো ক্যান্সেল কৰি দিলে কি হৈ যাব -1/4 হ'ব আৰু লাষ্টলি আমি কি চাম c1 বাই c2 তো c1 ত কি আছে চোৱা -5 আৰু c2 ত কি আছে 20 তো দিকে এটো যদি ক্যান্সেল গুছি যায় কি থাকি যাব -1/4 দিকে -1/4 -1/4 -1/4 গুটেই কেটা সেম আছে গতিকে কি হ'ব অসীম সংখ্যক সমাধান থাকিব ঠিক আছে ওকে এবাৰ কোৱেশ্চনটো কি দিয়া আছে 24 বিন্দুটো আমাৰ 24 বিন্দুটো x অক্ষৰ পৰা এটা কথা মনত ৰাখিবা x অক্ষৰ পৰা বুলি দিছে ন গতিকে x অক্ষৰ পৰা যদি আমাক দিয়ে আমি সদায় y ভ্যালুটো চাই দিম মানে অৰ্ডিনেটটো চাম অৰ্ডিনেটটো যেটো আছে সেইটোই আনসাৰ হ'ব তো 4 অৰ্ডিনেটত কি আছে 4 আছে ন তো আনসাৰটো 4 একক হ'ব এই সেম কোৱেশ্চনটো যদি x অক্ষৰ জায়গা যদি আমাক দিলেহেঁতেন y অক্ষ বুলি যে y অক্ষৰ পৰা দূৰত্ব তেতিয়া আমি কি চালোহেঁতেন fc চাটো চালোহেঁতেন কি চালোহেঁতেন আমি x কোঅৰ্ডিনেটটো চালোহেঁতেন মানে x অক্ষৰ পৰা দিলে y কোঅৰ্ডিনেটটো চাম আৰু y অক্ষৰ পৰা দিলে x কোঅৰ্ডিনেটটো চাম ঠিক আছে নাই এই কন্তে মই আৰু এটা কথা তোমালোকক কৈ দিও ঠিক আছে নাই যেনে এই বিন্দুটোৱে সেম বিন্দুটোৱে যদি এনেকে দিলেহেঁতেন যে -24 আৰু কাৰ পৰা চাব লাগে y অক্ষৰ পৰা কাৰ পৰা চাব লাগে y অক্ষৰ পৰা ঠিক আছে নাই এতিয়া তুমিটো এটা বস্তু শিকিলা যে y অক্ষৰ পৰা দিলে আমাক সদায় x ৰ ভ্যালুটো চাব লাগে বিন্দুটো মই আৰু এনেকে লিখিছো -4 আৰু x অক্ষৰ পৰা বুলি কলে সদায় y কোঅৰ্ডিনেটটো চাব লাগে তো তুমি আনসাৰ লিখি দিলা y অক্ষৰ দিয়াৰ কাৰণে -2 বা x অক্ষৰ দিয়াৰ কাৰণে কি লিখি দিলা -4 তেতিয়া কিন্তু তোমাৰ কি হৈ যাব ভুল হৈ যাব কিয় ভুল হৈ যাব কিউ কি ডিসটেন্স কেতিয়াও নিগেটিভ হ'ব নোৱাৰে হেতু সদায় মনত ৰাখিবা দূৰত্ব কেতিয়াও নিগেটিভ হ'ব নোৱাৰে তো গতিকে আমি x অক্ষৰ পৰা যদি কয় তো আমি y কোঅৰ্ডিনেটটোৱে চাম খালি মাইনাসটো নহা নলগাকে আমি কি লিখিম 4 একক ঠিক তেনেকে y অক্ষৰ বুলি কলে আমি x কোঅৰ্ডিনেটটোৱে চাম খালি মাইনাসটো নলৈ পেলাই আমি কি বুলি কম 2 একক বুলি কম ঠিক আছে তো এটোৱে কথা তোমালোকৰ নেক্সট আমাৰ কি আছে নেক্সট কোৱেশ্চনটো চাও আমি জলদি It is at the midpoint of the line segment joining 2 points A 24 and B -2 -4. Midpoint উলিয়াবলে কৈছে A 24 আৰু B -2 -4 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু উলিয়াব দিছে। So A 24 আৰু B -2 -4. তো midpoint টো কি আছিল ফৰ্মুলাটো x1 + x2 divided by 2 এপিনে কি আছিল y1 + y2 divided by 2. তো কি আছে চোৱা 2 plus এপিনে কি আছে -2 divided by 2 ইয়াত y1 ত কি আছে 4 plus এপিনে কি আছে -4 divided by 2 তো ইয়াত চোৱা 2 plus এ মানে কি যাব -2/2 এপিনে কি হৈ গল 4 plus এ মানে -4/2 2 -2 মানে কি যাব 0 0/2 এপিনে কি যাব 0/2 0/2 মানে কি যাব 0 0 তো আনসারটো কি যাব c 0 0 ঠিক আছে নেক্সট The quadratic equation 2x² minus √5x plus 1 equal to 0 has 2x² minus √5x plus 1 equal to 0 দ্বিঘাত সমীকৰণৰ মূলকেটাৰ বিষয়ে সুধিছে আমাক নেচাৰটো সুধিছে তো নেচাৰৰ কাৰণে আমি কি চাব লাগে সদায় b² minus কি চাব লাগে 4ac এটা b জায়গাত কি আছে -√5 তো -√5 তাৰ তুমি কি কৰি দিবা স্কয়াৰ -4 into এর ভ্যালু কি আছে 2 into c এর ভ্যালু কি আছে 1 ওকে সো b এর ভ্যালু আছে -√5 স্কয়ার
4 into a ভ্যালু আছে 2 আৰু c ভ্যালু আছে 1 তো minus root 5 square মানে কিমান হ'ব 5 minus 4 to jar কি যাব 8 আৰু 5 minus 8 মানে কি যাব minus 3 এটা b square minus 4ac is less than 0 যদি less than 0 হয় তেনে হলে কোনো বাস্তৱ মূল নাই ঠিক আছে ইয়াতে কোনো ধৰণৰ বাস্তৱ মূল নাথাকিব ঠিক আছে নাই কাৰণ b ৰ ভ্যালুটো চাই লোৱা আকৌ ভালকে চাই লোৱা b ৰ ভ্যালুটো -√5 কেনেকুৱা মূল থাকিব সেইটো আমাৰ ডিসক্ৰিমিনেটে ক'ব ডিসক্ৰিমিনেট মানে এটো b স্কয়ার - 4ac তো b ৰ ভ্যালুটো ইকুয়াল -√5 তাৰ স্কয়ার -4 a জায়গাত 2 আৰু c জায়গাত কি আছে 1 তো -√5 স্কয়ার মাইনাসৰ ওপৰত স্কয়ার কাৰণে ইভেন হৈ গল তো √5 ৰ স্কয়ার 5 মাইনাস 4 দুগুণ কি হৈ গল 8 ঠিক আছে তো 5 - 8 মানে -3 ওকে নেক্সট কি দিছে আমাক the value of x and y in the rectangle abcd তো abcd আয়তটোত x আৰু y মান হ'ব আমাক ইয়াত আয়তটোত x আৰু y মান উলিয়াবলৈ দিছে সো যেহেতু এটো আয়ত হয় তো গতিকে আয়তত কি হয় বিপৰীত বাহু সমান হৈ থাকে তো গতিকে obviously আমি কি পাই যাম এখনতে গমেই পাই গলো যে x + y এটো কাৰ লগত সমান হৈ থাকিব ইকুৱেল টু কি হৈ যাব 30 আৰু এপিনে কি হৈ যাব x - y এটো কাৰ লগত সমান হৈ থাকিব 14 এই দুটা সমীকৰণ আমি খালি সমাধান কৰি দিব লাগে সমীকৰণ দুটা যদি আমি যোগ কৰি দিও +y - y গুচি গল x + x কি যাব twice x 30 + 14 44 তো x ৰ ভ্যালু 44 ক যদি 2 ৰে হৰণ যায় তো x ৰ ভ্যালুটো কিমান হৈ যাব 22 তো x ৰ ভ্যালু 22 তো x ৰ ভ্যালু 22 পোৱা অকল এটোই আছে বাকিখিনি কিয় কৰিব লাগে গৈ হয় কি নাই তো গতিকে অপচন এটোই হ'ব কাৰণ x ৰ ভ্যালুটো 22 তাতেই আছে বাকিখিনি নাই 22 হল তাৰ পিছত কৈছে the degree of the polynomial x to the power 4 minus x square plus 2 is এটা কি হৈ গল যে x to the power 4 minus x square plus 2 বহুপদ ৰাশিটো মাত্ৰা কিমান তো ডিগ্ৰী কোনটো কয় হাইয়েস্ট পাৱাৰটো তো ইয়াত কি আছে পাৱাৰ কি আছে ইয়াতে 2 আছে ভেৰিয়েবলৰ পাৱাৰ 2 ইয়াত আছে কি 4 গতিকে ডিগ্ৰী মাত্ৰা কোনটো হয় হাইয়েস্ট পাৱাৰটো তো গতিকে 4 হৈ গল ওকে নেক্সট Okay, so ax square plus bx plus c আৰু c is not equal to 0 c ৰ ভ্যালুটো কেতিয়াও 0 নহয় তেতিয়া দ্বিঘাত আৰু কি দিছো আছে এই দ্বিঘাত বহুপদ ৰাশিৰ শূন্য দুটা সমান বুলি কৈছে তেন্তে কোনটো অপচন হ'ব বুলি কৈছে মানে এটা দ্বিঘাত বহুপদ দিয়া আছে ঠিক আছে দ্বিঘাত বহুপদ দিয়া আছে আৰু কি দিছো আছে দ্বিঘাত বহুপদ দিয়া আছে তো শূন্য দুটা সমান ঠিক আছে নাই তো এটা কথা মনত ৰাখিবা শূন্য যদি সমান হয় ঠিক আছে না শূন্য যদি আমাৰ সমান হয় তো কি হয় জানানে ওকে কিবা তো প্ৰবলেম হৈছে কি হৈছে মই ধৰিব পৰা নাই ওকে আহি গল ওকে সো শূন্য যদি সমান হয় তেতিয়াহলে কি হয় জানানে b square minus 4ac equal to সদায় কি হৈ যাব 0 হৈ যাব ঠিক আছে যদি শূন্য সদায় সমান হয় মানে ডিসক্ৰিমিনেট টু ইকুয়াল টু কি যাব 0 এটা -4ac টো যদি মই ইপিনে লৈ যাও তুমি চাবা হা b square equal to -4ac টো ইপিনে লৈ গলে +4ac এটা তুমি চোৱা হা ভালকে চোৱা এই সাইডটো না এই সাইডটো সদায় পজিটিভ হয় কিয় এই সাইডটো সদায় পজিটিভ কাৰণ কি আছে চোৱা b কি আছে স্কয়াৰ আছে এটা b স্কয়াৰ থাকিলে কিয়নো পজিটিভ হ'ব চাচোন b জায়গা যেনিবা তুমি 2 দিলা তো 2 স্কয়াৰ মানেও 4 আৰু b জায়গা যেনিবা তুমি -2 দিলা মাইনাস তাক স্কয়াৰ কৰি দিলা তেতিয়াও তো কিমান হ'ব -2 স্কয়াৰ তেতিয়াও তো কিমান হ'ব 4a হৈ যাব ঠিক আছে কি নাই তো গতিকে a সাইডটো পজিটিভ আৰু যেহেতু ইকুৱেল চিন আছে ন তো অবিয়াসলি এটো সাইডো কি হৈ থাকিব লাগিব পজিটিভে হৈ থাকিব লাগিব এটা তুমি চোৱা পজিটিভ কেতিয়া হ'ব a এর ভ্যালুটো প্লাস c এর ভ্যালুটো কি হ'ব লাগিব প্লাস কারণ প্লাস আৰু প্লাস মাল্টিপ্লাই হৈহে পজিটিভ হয় বা a এর ভ্যালুটো মাইনাস c এর ভ্যালুটো কি হৈ যাব মাইনাস তেতিয়া মাইনাস মাইনাস মাল্টিপ্লাই হৈ কি হৈ থাকিব পজিটিভ হৈ থাকিব কিন্তু এটা যদি প্লাস এটা যদি মাইনাস a এর ভ্যালু ধৰা প্লাসত আছে c এর ভ্যালু মাইনাসত আছে তো প্লাস আৰু মাইনাস মাল্টিপ্লাই হৈ যাব কি হৈ যাব মাইনাস হল হেতেন তো গতিকে a আৰু c সো হয় a যদি প্লাস হয় c ও প্লাস হ'ব লাগিব
a মাইনাছ হ'লে c মাইনাছ হ'ব লাগিব কাৰণ এইটো সাইডে পজিটিভ আছে গতিকে ইকুৱেল আছে কাৰণে এইটো সাইডে পজিটিভ হ'ব লাগিব তো গতিকে কি হ'ব c আৰু a একে চিনযুক্ত 32 কোৱেশ্যনটো কি দিয়া আছে ইউক্লিডৰ বিভাজন ক্ৰমণিকা অনুসৰি দুটা যোগাত্মক অখণ্ড a যোগাত্মক অখণ্ড সংখ্যা মানে a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r যত r ৰ মান কোনটো হ'ব c ঠিক আছে না কিয় কাৰণ r মানে কি হয় ৰিমাইন্ডাৰ মানে ভাগশেষ তো আমি যেতিয়াই হৰণ কৰো ইনে নরমালি এটা বস্তু চোৱাচোন তুমি 3 ৰে 7ক হৰণ কৰিলা তো 3 দুগুণ কি হৈ গল 3 দুগুণ 6 গতিকে ভাগশেষ কি থাকি গল 1 থাকিলে বা তুমি 6 যে নিবা 6 তুমি 3 ৰে হৰণ কৰিলা তো 3 দুগুণ কি হৈ গল 6 ৰিমাইন্ডাৰ কি থাকি গল 0 ৰিমাইন্ডাৰ কি থাকি গল 0 গতিকে তুমি চোৱা ৰিমাইন্ডাৰ হয় কি থাকিব শূন্যৰ সৈতে সমান হ'ব নহয় ৰিমাইন্ডাৰ সদায় যোন ডিভাইজৰটোতকে সদায় কি যাব সৰু হ'ব এটোটো হৈ গল তোমাৰ ভাজ্য এটো হৈ গল ভাজক এটো ভাগফল আৰু এটো কি গল ভাগশেষ ঠিক আছে না ইয়াতকে সদায় সৰু হ'ব বিতকে সদায় সৰু হ'ব ইয়াতো শূন্য হ'ব শূন্যৰ সমান হ'ব পাৰে নহলে মানে বিতকে সৰু হ'ব এটো কাৰণে 0 is less than equal to r is less than b ঠিক আছে নেক্সট কোৱেশ্চন কি দি থোৱা আছে কি গৰিষ্ঠ সংখ্যাৰে 70 আৰু 125ক হৰণ কৰিলে ক্ৰমে 8 ওকে 8 আৰু ভাগশেষ 8 থাকে 70 আৰু 125ক হৰণ কৰিলে 8 আৰু 8 ভাগ থাকে এটো কোৱেশ্চনটো ভুল আছে এটো চাগে মেবি এটো 5 হ'ব চাগে মেবি এটো চাগে তোমালোকৰ এখনতে 5 হ'ব 5 আৰু 8 ভাগ থাকে বাকি থাকে মই কৰি চাও বাৰু 70 পৰা 5 গুছি গলে কিমান হৈ যাব 65 আৰু 125 ৰ পৰা 8 গুছি গলে 117 yes এটো হৈ যাব তো কি গৰিষ্ঠ সংখ্যাৰে কৈছে ন হৰণ কৰিলে 8 আৰু 5 আৰু 8 ভাগশেষ থাকে তো গতিকে কি কৰিম আমি 65 মানে 5 ইনটু কি হৈ যাব 13 আৰু 117 আমি গসাউ উলিয়াব লাগিব ঠিক আছে না কিমান হৈ যাব 3 ইনটু মানে 9 ইনটু 13 হৈ যায় ন 9 ইনটু 13 মানে 170 গতিকে গসাউটো কি আহি যাব 30 কোনটো গৰিষ্ঠ সংখ্যাৰে হৰণ কৰিলে খুদিছে ন আমি 70 কেনেকুৱা এটা ডাঙৰ সংখ্যাৰে হৰণ কৰিব লাগিব ঠিক আছে না মানে 70 কেনেকুৱা এটা সংখ্যাৰে হৰণ কৰিব লাগিব আৰু 125 কো একেটা সংখ্যাৰে হৰণ কৰিব লাগিব 70 কো হৰণ কৰিব লাগিব 125 কো হৰণ কৰিব লাগিব হেতুই হৈ গল কনসেপ্টত কি হৈ গল গসাউ ঠিক আছে গসাউৰ কনসেপ্টটো কি গল এটা সংখ্যাৰে ইয়াকো হৰণ কৰিম আৰু ইয়াকো হৰণ কৰিম তো এটো হৈ গল গসাউ তুমি খুদিব পাছা লসাগুৰ কনসেপ্টটো কি হয় লসাগু মানে কি হয় এই গুটেখিনি দি পেলাই যাব মানে সংখ্যাটো এনেকুৱা এটা সংখ্যা হ'ব যাক ইহত কিনিয়ে ডিভাইড কৰিব মানে ঠিক আছে আৰু গসাগু কি হয় সংখ্যা কেটাক ডিভাইড কৰে সংখ্যাটোদি ঠিক আছে তো এনেকুৱা এটা গৰিষ্ঠ সংখ্যা উলিয়াব লাগে তাক হৰণ কৰিলে নহব ঠিক আছে না 5 কি হ'ব লাগিব ভাগশেষ থাকিব লাগিব তো গতিকে তুমি 70 13 এ হৰণ কৰাচোন 5 13 কি হৈ গল 65 5 হৰ থাকি গল তেনেকে 125ক তুমি 13 ৰে হৰণ কৰাচোন 9 13 গুণ 117 7 9 3 গুণ 27 হাতে গল 2 9 গুণ তো থাকি গল কিমান 8 গতিকে আনসাৰটো কি হৈ গল মোৰ কাৰণে 13 ঠিক আছে নেক্সট ওকে এবাৰ কোৱেশ্চনটো কি দিছে 0.00064 ইয়াৰ প্ৰামাণিক ৰূপটো লিখিবলৈ কৈছে ঠিক আছে না তো সদায় মনত ৰাখিবা আমি যদি মানে এই দশমিকটো সো সাইডে নিবলগীয়া হয় ঠিক আছে না বা অলৰেডি দশমিক আছে নতাকে পিনে সো সাইডে নিবলগীয়া হয় ন ঠিক আছে তেতিয়া সদায় পাৱাৰত মাইনাস চিনটো আহিব মানে ঠিক আছে না আৰু যদি a পিনে নিবলগীয়া হয় কেতিয়াবা a পিনে নিবলগীয়া হয় তেতিয়া নেগেটিভ চিনটো নাহে আৰু এটা সংখ্যাৰ পিছতে পইণ্টটো দিব লাগে তো ইয়াত কিমান আহিব চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ মানে 6 পইণ্ট কি হৈ গল 4 ইনটু 10 টু দি পাৱাৰ 5 ঘৰ আহিছিলে ন তো -5 বাস ইমানেই কথা ঠিক আছে গতিকে আনসাৰটো কি হৈ যাব ডি
29 29 কি দিয়া আছে তলৰ কোনডাল লেগ দ্বিঘাত বহুপদ নহয় সো এডাল দ্বিঘাত বহুপদ হয় কাৰণ প্যাৰাবোলা হৈ আছে এডালো দ্বিঘাত বহুপদ হয় প্যাৰাবোলা হৈ আছে এডালো দ্বিঘাত বহুপদ হয় কি হৈ যায় প্যাৰাবোলা হৈ আছে তো এটো মানে দ্বিঘাত বহুপদ বা দ্বিঘাত সমীকৰণ গতিকে এডাল দ্বিঘাত এটোটো প্যাৰাবোলা হৈ থকা না গতিকে আমাৰ কোনডাল দ্বিঘাত বহুপদ নহয় খুলিছিলে তো আনসাৰটো কোনটো হৈ যাব ডি টো হ'ব এটা তোমাক কোনবা ভাবিব পাছা এটো এনেকে লাগি থকা না এটো দ্বিঘাত বহুপদ নহয় নেকি এটো হয় ঠিক আছে নাই এটো কেনেকুৱা ধৰণৰ হয় যাৰ এটো ধৰা এনেকুৱা ধৰণৰ ধৰা x² + 5 তেনেকুৱা ধৰণৰ বিলাক যাৰ কোনো বাস্তৱ মূল নাই মানে ঠিক আছে না এটা তেনেকুৱা ধৰণৰ বিলাক ওকে নেক্সট 28 কি দিছে যদি p directly proportional to q মানে p যিমান বাঢ়িব q সিমান বাঢ়িব এটা তুমি চোৱা q যদি 30 হয় হলে p 6 হয় মানে p6 হওঁতে তোমাৰ q কিমান হৈ আছে 30 হৈ আছে এটা p যদি 2 হয় q ৰ মান কিমান হ'ব 10 yes কাৰণ তুমি চোৱা p যেতিয়া 6 হৈছিল q কিমান হৈছিল 30 তো p6 হওঁতে q কিমান হৈছিল 30 মানে কিমান বাঢ়ি গৈছিল 5 টাইমছ 5 গুণ কিমান হৈ গল 30 তো p ৰ 5 গুণ বাঢ়িছিল ঠিক আছে না এটা p যেতিয়া তোমাৰ 2 হ'ব q ৰ কিমান হ'ব তো obviously 5 গুণে বাঢ়ি যাবগে গৈ পেলাই ঠিক আছে তো 2 5 গুণ কিমান হৈ যাব 10 ঠিক আছে নেক্সট যদি x আৰু y প্ৰত্যক্ষ সমানুপাতি হয় তেন্তে তলৰ কোনটো শুদ্ধ if x and y directly proportional then which of the following is correct so কোনটো হ'ব x by y next question তো ত্ৰিভুজ abc সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ হলে ত্ৰিভুজটোৰ কালি ওকে প্ৰতিটো বাহুৰ মাপ a বুলি দিয়া আছে তো অসমীয়া লিখা নাই triangle abc is an equilateral triangle of side a তেন্তে area কি হ'ব √3/4a² এটো ফৰ্মুলা হয় মনত ৰাখি লবা সমবাহু ত্ৰিভুজ এটাৰ কালি উলিয়াৰ ফৰ্মুলাটো কি হয় √3/4 কি হৈ যাব a² ঠিক আছে কি নাই এটো হৈ গল সমবাহু ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো ক্লাস 9 ত আছিল হিৰনৰ সূত্ৰ চেপ্টাৰটো ঠিক আছে নেক্সট ত্ৰিভুজ ABC ৰ AB = 6√3 AC = 12 আৰু BC = 6 cm তেন্তে এংগল B মান উলিয়াবলৈ কৈছে ঠিক আছে নাই এটা কথা মনত ৰাখিবা যেতিয়া মান বিলাক সদায় বেলেগ বেলেগ দেখিবা ন এটা বিষমবাহু ত্ৰিভুজ বুলি ডাইৰেক্ট ক'ব নোৱাৰি মানে ঠিক আছে নাই তো তাৰ কাৰণে আমি কি কৰি যাম আমি পাইথাগোৰাছ ইউজ কৰি যাম তো AB² তো 6√3² মানে কিমান হ'ব 6 ৰ স্কয়াৰ 36 √3² 3 তো কিমান হ'ব আনসাৰটো 108 আৰু AC² that means 12 ৰ স্কয়াৰ তো কিমান হৈ গল 144 আৰু BC² তো 6 ৰ স্কয়াৰ কিমান হৈ গল 36 তো এতিয়া সবতকে দীঘলডালটো এডাল হৈ গল তো আমি কেডাল প্লাস কৰি চাও 108 plus 36 তো 28 14 4 হাতে গলে 3 1 4 144 that means আমি ইয়াত কি দেখিলো চোৱাচোন AC² = AB² plus BC² মানে তো পাইথাগোৰাছ হৈ গল না হাইপোটেনিয়াস স্কয়ার = পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার ঠিক আছে না পাইথাগোৰাছ থিওৰেমস কোড ইউজ কৰো আমি রাইট ট্রায়াঙ্গলত ইউজ কৰো এটো কাৰণে AC ডালটো তো হাইপোটেনিয়াস হৈ গল তো AC ডাল যদি এনেকে হাইপোটেনিয়াস হৈ যায় obviously B থাকি গল আৰু B টো কি হৈ যাব 90 ডিগ্ৰী হ'ব তো অপচন কোনটো হ'ব C ঠিক আছে নেক্সট what is the value of 10a 10 2 ইয়াৰ ভ্যালুটো তো 1 হ'ব ডাইৰেক্ট ইউজ হ'ব 1 ইয়াত তুমি চোৱাচোন কিয় 1 আছে জানা না তোমালোকে ইয়াত কিমানটা ভ্যালু আছে 10 1 10 2 10 3 10 89 টা আছে ঠিক আছে নাই গতিকে 89 ৰ তুমি 89 যদি আছে মানে কি আছে ন এটো গল মিডল টার্ম ঠিক আছে নাই এপিনে 44 টা আছে আৰু এপিনে কিমানটা আছে 44 টা আছে তো 1 ৰ পৰা 44 লৈকে একন্তে আছে আৰু একন্তে কোনটো আছে 45 নম্বৰটো আছে ঠিক এনেকে 46 ৰ পৰা 89 লৈকে ইয়াত আছে মানে এপিনে 44 টা আছে মই তোমাক কৰি দেখাই দিছো ম্যাথছটো ধৰা কেটামান ইনে 10 1 10 2
tan 3 ডট 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 এনেকৈ গৈ থাকিব এটা সময়ত তুমি কি পাবা tan 45 পাবা এনেকৈ গৈ থাকিব ঠিক আছে গৈ 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 আমি কি পাম tan কি পাম আমি tan 87 পাম tan 88 পাম আৰু tan কি পাম আমি 80 কি পাই যাম 9 ঠিক আছে তো প্ৰতিটো বস্তু কাট খাই যাব এটা তুমি চোৱা এটা tan 1 tan থিটা tan 1 মানে tan থিটা মানে কি লিখিব পাৰো আমি cot 90 minus theta মনত আছে থাকে tan theta মানে cot 90 minus theta tan 2 2 to theta পৰে তো tan 2 মানে কি যাব cot 90 minus theta tan 3 মানে কি যাব cot 90 minus কি যাব theta so dot 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 into তুমি চোৱা tan 45 মোৰ ভ্যালুটো 1 এ এনেকৈ গৈ থাকিব তো tan 87 মই tan 87 এ লিখি থৈ দিলো বাৰু এবাৰ tan 87 into tan 88 এনেকৈ কি যাব tan 89 ঠিক আছে না এটা ইয়াত চোৱাচোন তুমি cot 90 পা 1 গুছি গল মানে কি যাব 89 cot 90 পা 2 গুছি গল মানে কি যাব cot 88 cot 90 পৰা 3 গুছি গল মানে কি যাব cot 87 তেনেকে ডট 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 গৈ পেলাই তুমি এটা সময়ত tan 45 1 পালা ঠিক তেনেকে গৈ গৈ এই যে tan 87 এটো মই কি লিখিব পাৰো 1 by cot 87 tan 88 মানে কি লিখিব পাৰো 1 by cot 88 tan 89 মানে কি যাব 1 by cot 89 এই cot 89 cot 89 cot 88 cot 88 cot 87 cot 87 সব কাট খাই যাব হয় না তো সব কাট খাই গৈ থাকি গল কি গল 1 গতিকে আনসারটো কি হৈ যাব 1 ঠিক আছে নেক্সট ওকে cos 90 ভ্যালুটো তো 0 হৈ যায় cos 0 এর ভ্যালু তো 1 হয় যেটো তো এবিসি ত্রিভুজৰ এবিসি সমকোণী ত্রিভুজৰ এংগল সি চাই লোৱা এবিসি এটা সমকোণী ত্রিভুজ বুলি কৈছে এবিসি সমকোণী ত্রিভুজ তো এংগল সি এর ভ্যালুটো কি বুলি কৈছে 90 ডিগ্রি এটা থাকি গল কিমান এ আৰু বি আমাক cos কি খুদিছে cos কাৰ মান খুদিছে a plus b ৰ কথা খুদিছে এটা cos যেহেতু a plus b হয় তো a আৰু b এটোটো c হৈ গল তো ধৰা a এটো হৈ গল b তো ই যদি অকলে 90 হয় তো a plus b মানে obviously কি যাব 90 আৰু cos 90 ৰ ভ্যালুটো সদায় কি হৈ যায় 0 কাৰণ cos 0 ৰ ভ্যালুটো 1 আৰু sin 90 ৰ ভ্যালুটো 1 তো গতিকে অপচন কোনটো হ'ব a টো হ'ব ঠিক আছে cos 90 ৰ ভ্যালুটো হৈ গল তোমাৰ 0 নেক্সট sin 45 আৰু cos 45 তো sin 45 মানে হৈ যাব 1/√2 cos 45 মানে হৈ যাব 1/√2 1/√2 1/√2 কেটা আছে দুটা আছে তো 2 into 1/√2 এটা এই √2 আৰু 2 টো আছে তোমাৰ দুটা √2 তো কাট খাই গলে থাকি গল √2 এটা √2 into 1 তো আনসারটো কি হৈ যাব √2 হল নেক্সট 1 plus tan square theta আৰু 1 plus cot square theta ৰ ভ্যালুটো লাগে আমাৰ হয় তো 1 plus tan square theta মানে কি আছিল sec square theta minus tan square theta equal to 1 তো 1 plus tan square theta মানে আছিল তোমাৰ sec square theta আৰু cosec square theta minus cot square theta মানে আছিল 1 গতিকে 1 plus cot square theta মানে হৈ যাব তোমাৰ cosec square theta এবিলাক আইডেন্টিটিত পৰে এবিলাক সব শিকাই থোৱা আছে হল তো sec square theta মানে হৈ গল তোমাৰ 1 by cos square theta আৰু cosec square theta মানে হৈ গল 1 by কি হৈ গল sin square theta এটা এনেকুৱা টাইপৰ থাকিলে কি হয় সেইটো শিকাই থোৱা আছিল ডিনোমিনেটৰটো উল্টি যায় 1 by sin square theta টো উল্টি কি যাব sin square theta by 1 তো 1 into sin square theta কি যাব sin square theta cos square theta into 1 কি যাব cos square theta sin square theta by cos square theta মানে কি হৈ যাব tan square theta তো আনসারটো কিমান হৈ গল এটো t tan square theta ওকে নেক্সট next question 9 sec square theta minus 9 tan square theta sec square 60 minus tan square 60 value to কিমান হ'ব 9 হ'ব কাৰণ 9 টো কমন ললে কি হৈ যাব sec square 60 minus tan square 60 আৰু sec square theta minus tan square theta theta তো একে আছে 60 ডিগ্ৰী তাৰ মানে কি হৈ যায় 1 তো 9 into 1 কি হ'ব আনসারটো 9 ওকে নেক্সট Okay. Which
of the points A 1 3 B minus 3 2 okay C 3 4 and D 4 1 আটাইতকৈ কোনটো বিন্দু মূল বিন্দুৰ পৰা ওচৰত আছে আটাইতকৈ কোনটো মূল বিন্দুৰ পৰা ওচৰত আছে ঠিক আছে নাই মূল বিন্দুৰ পৰা ওচৰত আটাইতকৈ কোনটো আছে তো আমি জানিব লাগে মূল বিন্দুৰ পৰা ওচৰত আটাইতকৈ কোনটো আছে মূল বিন্দু মানে কি হৈ গল 0 0 ঠিক আছে নাই মূল বিন্দুৰ পৰা ওচৰত কৰিছে ন তো সদায় এই ফৰ্মুলাটোত কৰি দিবা x স্কয়াৰ প্লাস y স্কয়াৰ তো x স্কয়াৰ মানে কি গল 1 স্কয়াৰ প্লাস 3 স্কয়াৰ মানে কি যাব 3 স্কয়াৰ মানে ওকে এটো 3 স্কয়াৰ তো দ্যাট মিন্স 1 স্কয়াৰ মানে 1 3 স্কয়াৰ 1 9 তো ৰুট ওভাৰ কি হৈ যাব 10 আকৌ এটো বিন্দুলে কিমান হ'ব এটোৱে ফৰ্মুলা এটো x এটো y মাইনাস 3 স্কয়াৰ মানে কি যাব 9 2 স্কয়াৰ মানে 4 তো 9 প্লাস 4 কিমান হৈ যাব 13 আকৌ এটো x এটো y তো 3 স্কয়াৰ মানে কিমান হৈ যাব 3 স্কয়াৰ মানে 9 আৰু 4 স্কয়াৰ মানে কিমান হৈ গল 16 মটো গম পাও এটোৱে হৈ গল তোমালোকক খালি ম্যাথটো কৰি দিয়াছো তো 9 প্লাস 16 কি যাব ৰুট ওভাৰ 25 আৰু 4 1 তো 4 স্কয়াৰ মানে 16 1 স্কয়াৰ মানে 1 তো ৰুট ওভাৰ কি গল 17 তো সবতকে কোনটো ৰুট ওভাৰ 10 টোৱে সবতকে কম ঠিক আছে না তো গতিকে কোনটো বিন্দু এ বিন্দুটো এটো ক'ত আছে অপচন এ তে আছে ঠিক আছে এ বিন্দুটো সবতকৈ কম মানে একদম ওচৰত কম দূৰত্বত মানে একদম ওচৰত আছে নেক্সট কোনো এটা বিন্দু p ৰ x স্থানাঙ্ক y স্থানাঙ্কৰ দুগুণ যদি p বিন্দুটো 2 5 আৰু r -36 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয় তেনেহলে p বিন্দুৰ কি উলিয়াব লাগে আমাক স্থানাঙ্ক উলিয়াবলৈ কৈছে তো p ৰ x স্থানাঙ্ক y স্থানাঙ্কৰ দুগুণ ওকে তাৰপিছত কি দিছে q2 কি গল 2 5 আৰু r2 হৈ গল -36 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হলে p বিন্দুৰ স্থানাঙ্কটো উলিয়াব লাগে তো x ৰ স্থানাঙ্ক y স্থানাঙ্ক দুগুণ সবতে আছে 7 তকে 14 দুগুণে হৈ আছে সব দুগুণ হৈ আছে মানে অপচনস বিলাক সব দুগুণে হৈ আছে এদিকে আমাক কি বুলি কৈছে তো আমি যদি ধৰি লও x ৰ স্থানাঙ্ক y স্থানাঙ্কতকৈ দুগুণ তো গতিকে আমি কি ধৰি লও p বিন্দুটোৰ স্থানাঙ্ক টুৱাইস x আৰু কি ধৰি ললো আমি x ঠিক আছে না নাই তো গতিকে এতিয়া এই p বিন্দুটো q আৰু r ৰ পৰা সমান দূৰত্বত আছে বুলি কৈছে সমদূৰৱৰ্তী গতিকে pq ইকুয়াল টু কি যাব pr তো pq মানে কিমান হৈ গল টুৱাইস x -2 হোল স্কয়ার প্লাস x প্লাস 5 হোল স্কয়ার अगेन pr মানে কি যাব x প্লাস pr মানে হৈ যাব তোমাৰ টুৱাইস x প্লাস 3 হোল স্কয়ার এন্ড প্লাস x - 6 হোল স্কয়ার তো আমি এটো কোন কৰি চাব লাগিব শর্ট ট্রিকটো তোমাৰ ভালকে দেখা নাই আৰু তো টুৱাইস x - 2 হোল স্কয়ার মানে কিমান হৈ যাব 4x স্কয়ার minus 8x plus 4 then কি যাব x square plus 10x plus 25 equal to কিমান হৈ যাব 4x square plus 12x plus 9 plus তোমাৰ কিমান হৈ গল x square minus 12x plus 36 দেখে এটো x square cancel 4x square আৰু 4x square কিমান হৈ গল cancel তো কি থাকি গল -8x আৰু এখনতে +10x -8x +10x মানে হৈ গল তোমাৰ টুৱাইস x 4 + 25 মানে হৈ গল 29 আৰু এপিনে +12x -12x তো কি হৈ গল ক্যান্সেল হৈ গল এতিয়া থাকি গল কিমান ওকে এপিনে থাকি গল 9 আৰু এপিনে থাকি গল 36 তো 9 6 15 5 9 6 15 5 হাতে গল 1 3 1 4 45 now twice x equal to 45 minus 29 then twice x equal to দেখে twice x equal to 9 6 15 5 হাতে গল then x equal to কিমান হৈ গল তেতিয়ালে 16 over 2 গল কি যাব 8 দেখে twice x 16 x 8 তো 16 8 অপশন তো কোনটো হৈ যাব 8 a হ'ব অপশন তো হৈ যাব a নেক্সট বৃত্তৰ ব্যাস
তাৰ কেন্দ্ৰত কি অনুপাতত বিভক্ত হয় তো কি অনুপাতত বিভক্ত হ'ব 1:1 কাৰণ কেন্দ্ৰটো সদায় কি হৈ যায় মধ্যবিন্দু হয় গতিকে মধ্যবিন্দু হয় যোৱাৰ লগে লগে 1:1 হ'ব নেক্সট কুৱেশ্যন x minus y minus z equal to 0 ৰেখাডাল তো ইয়াত তিনটা ভেৰিয়েবল আহিছে হয়তো কিবা বেলেগ সংখ্যা আছিল চাগে 2 সুই কিবা হয় চাগে ঠিক আছে নাই তো আমাৰ তিনটা ভেৰিয়েবলৰ নাই এটো কাৰণে আমি কুৱেশ্যনটো পিছত চাম ঠিক আছে তিনটা ভেৰিয়েবলৰ আমাৰ নাই মানে তো তোমাৰ x y z হলে তো থাৰ্ড ডাইমেনশনলৈকে হৈ যাবগে গৈ পেলাই নাও কুৱেশ্যন নম্বৰ 15 all circles are কি হৈ যায় সিমিলাৰ সদৃশ হয় সদায় তো আমি এটো কথা জানো নেক্সট 14 number under what conditions will ax square plus 5x plus 7 equal to 0 be a quadratic equation so quadratic equations ketia hobo boli khudise thik ase na actually quadratic equations ketia hobo no a is greater than 0 holo quadratic equation hobo pare aru a is less than equal to 0 holeo quadratic equation hobo under what conditions will ax square plus 5x plus 7 equal to 0 be a quadratic equation ঠিক আছে না a equal to 0 হ'ব নহয় তো a এর ভ্যালু তো কেতিয়াও 0 হ'ব না কাৰণ a 0 হৈ গলে এটো লিনিয়াৰ ৰৈখিক সমীকৰণ হৈ যাবগে গৈ পেলাই ঠিক আছে না एक्चुअली তিনিটা অপচনে শুদ্ধ হয় কিন্তু একদম আমি যদি খুব পারফেক্ট চাও আমি কি কম মানে a is not equal to 0 হ'ব লাগিব কিন্তু বাকি কেটাও কিন্তু শুদ্ধতে পৰে দে a is not equal to 0 নেক্সট আমাক কি কৈছে পৰিমেয় সংখ্যা 14588 ডিভাইডেড বাই 625 ৰ দশমিক প্ৰসাৰণৰ তলৰ কোনটো দশমিক স্থানৰ পিছত কে হ'ব ঠিক আছে না ঠিক আছে 14588 625 মানে আমি জানো কাৰণে লিখি দিলো 5 to the power 4 তো ইয়াত পাৱাৰটো কিমান আছে 4 আছে ন তো দশমিক স্থান কিমানলৈকে যাব 4 লৈকে যাব কিন্তু পাৱাৰ যিমান আছে ডাইৰেক্ট তুমি পাৱাৰটো মতে লিখি দিবা কেতিয়াবা ঠগিও দিয়ে কিয় ঠগি যায় কাৰণ কেতিয়াবা কেনসেল গুচি যায় 5 কিবা এটা থকা তেন ধৰা কেনসেল গুচি গলে ঠিক আছে না তো হেতু মানে ধৰা হেতু কাৰণে চাই লবা ইয়াত যেহেতু 5 এদি কেনসেল না যায় তলে ওপৰে হেতু কাৰণে আমি ডাইৰেক্ট পাৱাৰটো মতে কি লিখি দিলো 4 হৈ গল নেক্সট ax plus by equal to ab আৰু twice ax plus 3by equal to 3b এজো ৰৈখিক সমীকৰণ হলে y মান a ৰে প্ৰকাশ কৰিলে y মান হ'ব আচ্ছা y মান উলিয়াবলৈ কৈছে তো যেটো আমাক y মান উলিয়াবলৈ কৈছে তো আমি x টো কি কৰি দিম ক্যান্সেল কৰিয়ে দিম ঠিক আছে তো ইয়াত কি আছে ভালকে চাই লোৱা twice ax plus 3by equal to 3b এটা কথাটো হৈ গল ইয়াত ax আছে প্লাস by equal to ab তো আমি কি কৰিম 2 এটা মাল্টিপ্লাই কৰি দিম এটা কি যাব twice x তো by লগত যদি এটা 2 মাল্টিপ্লাই কৰি দিম কি যাব twice by তো obviously কৰিবই লাগিব মানে এটো ইকুৱেচনৰ লগত আমি 2 এটা মাল্টিপ্লাই কৰি দিছো এন্ড ab আছে তো twice কি যাব ab ইমান কৰি দেখুৱা নাই আৰু তো প্লাস প্লাস আছে কাৰণে আমি কি কৰিম মাইনাস এটো ক্যান্সেল গুচি গল এটো মাইনাস হ'ব চিন বিলাক চেঞ্জ হৈ যায় ন 3by পৰা 2by গুচি গলে কি যাব by এবিনে কি কি থাকি গল 3b minus twice ab আচ্ছা এটো হৈ গল by তো ইয়াত 3b twice ab আছে তো b এটা কমন আই যাব b কমন আইলে কি যাব 3 minus twice ab আৰু ab কি হৈ গল ক্যান্সেল তো থাকি গল কি সোয়া y equal to 3 minus twice তো y মান a ৰে প্ৰকাশ কৰিলো তো y equal to 3 minus twice এইটো অপচন কি হৈ গল d হল নেক্সট কোৱেশ্চন তো আমি কৰিম কি দিটো আছে যদি x equal to a আৰু y equal to b comma x minus y equal to 2 আৰু x plus y equal to 4 সমীকৰণ দ্বয়ৰ সমাধান হয় তেন্তে a আৰু b মান উলিয়াবলৈ কৈছে মানে x ৰ ভ্যালুটো কি বুলি কৈছে x equal to a বুলি কৈছে আৰু y ভ্যালুটো কিমান বুলি কৈছে b তো ইহত এই দুটা সমীকৰণৰ কি উলিয়াবলৈ কৈছে সমাধান হয় বুলি কৈছে তো x মানে কি হৈ যায় তো a minus y মানে কি হৈ যায় b তো a minus b equal to কি হৈ যাব 2 ইভিনে ইটুত কি হৈ যাব সোয়া x মানে কি যাব a plus b equal to কি হৈ যাব 4 এটো সমীকৰণ দুইটা মাইনাস কৰিলে ওলাব প্লাস কৰিলে ওলাব মাইনাস b প্লাস b আছে ন তো গতিকে আমি সমীকৰণ দুটা প্লাস কৰি দিও
তো a আৰু a প্লাস কৰিলে কি যাব টুৱাইস a মাইনাস b প্লাস b গুচি গ'ল তো 2 প্লাস 4 কিমান হৈ গ'ল 6 তো a এর ভ্যালুটো কি হৈ গ'ল 3 তেন্তে a আৰু b মান কৰিছিল ন তো a এর ভ্যালুটো 3 তো 3 তো অকল ইয়াতে আছে a ভ্যালু তো গতিকে এটো হ'ব বাকিটো নকৰিলেও হৈ যাব চলি যাব মানে নেক্সট টিৰ কি মানৰ বাবে x equal to 2/3 7x square plus tx minus 3 equal to 0 দ্বিঘাত সমীকৰণটো এটা কি হ'ব বুলি কৈছে সমাধান হ'ব তো x equal to কি বুলি দিটো আছে 2/3 টো এটা সমাধান ঠিক আছে নাই 7x square plus tx minus 3 equal to 0 তো যেটো সমাধান বুলি কৈছে তো x ৰ ভ্যালুটো কি হ'ব আমি পাতি দিও এটা আমাৰ equal to 0 হ'বই 2/3 তাৰ কি যাব স্কয়াৰ then plus t into এটা কি যাব 2/3 minus 3 equal to কি যাব 0 now 7 into 2 square মানে কি যাব 4 divided by কি যাব 9 plus 2 into t মানে কি যাব 2t/3 minus 3 equal to কি হৈ যাব 0 তো 7 into 4 কি যাব 28/9 plus 2t divided by 3 minus 3 equal to কি হৈ গল 0 না মই যদি এলসিএম ল 9 3 ইয়াৰ তলত 1 আছে তো এলসিএম তো কি যাব 9 9 এ 9 ক ডিভাইড কৰিলে 1 1 into 28 কিমান হৈ যাব 28 plus 9 ক 3 দি ডিভাইড কৰিলে 3 3 টু যাৰ কি যাব 60 minus ইয়াৰ তলত কি আছে 1 1 এ 9 ক কৰিলে 9 9 into 3 কি যাব 27 equal to কি যাব 0 now so 28 ৰ পৰা 27 গুছি যায় থাকি যাব কি যাব 1 plus কি যাব 60 equal to 9 into 0 মানে কি যাব 0 now 60 equal to plus 1 to ইপিনে গৈছে গলে কি যাব minus 1 and t equal to কি যাব minus 1 divided 6 তো minus 1 by 6 to b তো minus 1 by 6 তো এটা question number 10 now কি দিটো আছে ax square plus bx plus c equal to 0 এটা দ্বিঘাত সমীকৰণ হলে তলৰ কোনটো অসত্য বুলি কৈছে যদি b square minus 4ac পূৰ্ণ বৰ্গ মূল দুটা পৰিমেয় b square minus 4ac মূল দুটা বাস্তৱ আৰু সমান b square minus 4ac কি ইকুৱেল কিবা দিব লাগিছিল ন আচ্ছা b square minus 4ac is negative no real root exists তো খজা বাৰু তো b square minus 4ac যদি b square minus 4ac ঋণাত্মক b square minus 4ac যদি ঋণাত্মক হয় তেন তলৰ কোনো বাস্তৱ মানে কোনো b square minus 4ac যদি ঋণাত্মক হয় কোনো বাস্তৱ মূল নাই এটো শুদ্ধ স্টেটমেন্ট হয় আমাক অসত্যটো সুধিছে হা যদি b square minus 4ac মূল দুটা বাস্তৱ আৰু অসমান তো এটো কি আছে মানে একচুয়ালি ক্লিয়াৰ হোৱা নাই বস্তু ঠিক আছে যদি b square minus 4ac পূৰ্ণ বৰ্গ হয় মূল দুটা পৰিমেয় ঠিক আছে নাই তো পূৰ্ণ বৰ্গ মানে তো 0 হ'ব পাৰে তো মূল দুটা পৰিমেয় ওকে এটো ক্লিয়াৰ হৈ থকা নাই মানে ওকে কারণ 0 তো পূর্ণ বর্গ হয় আর b square minus 4ac equal to 0 এটা মূল দুটা সমান হয় আর সমান মানে যে পৰিমেয় হ'ব তেনেকুৱা কথা নাই √3 হ'ব পাৰে আৰু ক্লিয়াৰ হৈ থকা নাই বস্তু ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 8 এটা দ্বিঘাত বহুপদ ৰাশিৰ এটা শূন্য তো আলফা ইকুৱেল টু 6 দিছে আৰু শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা এটো কিমান দিটো আছে আলফা প্লাস বিটা দিটো আছে 0 এটা শূন্য 6 আৰু শূন্য দুটাৰ যোগফল কিমান দিটো আছে 0 আলফা প্লাস বিটা 0 তো আলফা মানে কি 6 প্লাস বিটা ইকুৱেল টু 0 দেন বিটা ইকুৱেল টু ইপিনে গুছি গলে কি যাব -6 তো তেন্তে হলে বহুপদটো কি হ'ব বুলি কৈছে তো বহুপদটো সদায় কি হয় না আমি জানোই x square minus alpha plus beta into x plus alpha into beta যেহেতু দুটা শূন্য আছে দ্বিঘাত বহুপদ বুলি দিয়ে দিছে ঠিক আছে না তো দ্বিঘাত বহুপদ এনেকৈ ওলাই তো x square minus alpha into beta মানে কি যাব 0 into x plus alpha মানে কি হৈ যাব 6 আৰু beta মানে হৈ যাব -6 এটো তো গুছিয়ে গল প্লাস এ মাইনাস মাইনাস কি যাব 36 তো x square minus 36 এটো অপশন কি যাব b ঠিক আছে নেক্সট কি দিটো আছে the product of the zeros শূন্য দুটাৰ পূৰণফল শূন্যৰ পূৰণফল সদায় কি হৈ যায় c by a তো ইয়াত c জায়গাত কি আছে -2 আৰু a জায়গাত কি আছে 3 তো -2/3 হৈ গল নেক্সট
তলৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত টাৰ্মিনেটছ বুলি সুধিছে তো দশমিক বিস্তৃতি পৰিসমাপ্ত হলে সদায় কি হৈ যাব 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ n এনেকা থাকিব লাগিব এটো নহয় 2 স্কয়াৰ আৰু 3 যে 2 স্কয়াৰ আৰু 3 থাকিলে যে নহব কোনো কথাডাল নাই মানে ইয়াত যদি 6 থকা তেন্তে হৈ গলতে মানে কাৰণ এটো কেনসেল গলতে ন তো এইখিনি কথা তোমালোকে ভালকে চাই লবা 5 স্কয়াৰ আৰু 11 নহব কাৰণ 11 আছে 11 কেনসেল যোৱা নাই 5 স্কয়াৰ আৰু 7 আছে কেনসেল যোৱা নাই তো নহব তো 5 স্কয়াৰ 2 3 yes 2 and 5 আছে তো এটোই হৈ যাব দশমিক বিস্তৃতিটো পৰিসমাপ্ত নেক্সট তলৰ কোনটো ইৰেশনেল নাম্বাৰ কোনটো অপৰিমেয় সংখ্যা কৰিছে ন অপৰিমেয় সংখ্যা লেটস সি কোনটো অপৰিমেয় সংখ্যা অপচন এ টোটো পৰিমেয় সংখ্যা হয় অপচন এ পৰিমেয় সংখ্যা অপৰিমেয় নহয় কেনেকে আমাক √8 মানে কি যাব 2 √2 এটো কেনসেল থাকি গল 1/2 ওকে এটো পৰিমেয় √5 ডিভাইডেড বাই √20 মানে কি যাব 2√5 √20 মানে তো কেনেকে গম পালো সো 2 * 2 * 5 2 দুগুণ 4 4 5 গুণ 20 এটো এটা পেয়াৰ তো বাহিৰলৈ গুছি আহিলে 2 5 তো 5 5 গুছি গল থাকি গল 1/√2 এটো পৰিমেয় হ'ব কেনেকে পৰিমেয় হ'ব √63/√7 √63 মানে কিমান হৈ যাব 63 মানে কি যাব একচুয়ালি 9 * 7 divided by √7 আৰু √9 into √7 divided by √7 তো √7 cancel থাকি গল কি √9 মানে কি গল 3 এটো পৰিমেয় তো তিনিটা পৰিমেয় তো এটো অপৰিমেয় আছে তো অপৰিমেয় হ'ব কেলে কি √3 আৰু 3 যদি কেনসেল গুছি যায় √3 থাকে তো আলটিমেটলি ওপৰ থাকিলে 1 তলত থাকিলে √3 into √5 √15 অপৰিমেয় সংখ্যা নেক্সট পি এটা অঋণাত্মক অখণ্ড সংখ্যা হলে তলৰ কোনযোৰ যোগাত্মক অখণ্ড সংখ্যা 5ৰ গুণিতক হ'ব 5ৰ গুণিতক তো 5ৰ গুণিতক বিলাক সদায় কি হৈ যাব ধৰা 5 10 15 20 25 কি বস্তু দেখিছ আমি সবৰ লগতে 5 প্লাস হৈ আছে মানে ঠিক আছে না আৰু 5ৰ গুণিতক কি যাব 5x বা 10x এটো হ'ব পাৰে কি গৈ পেলাই ঠিক আছে এনেকৈ হ'ব পাৰে তো গতিকে 5ৰ যেহেতু গুণিতক বুলি সুধিছে তো 10p টো হয় বাৰু 5ৰ গুণিতক কিন্তু 10p + 2 নহব +3 নহব +4 নহব এটো d2 10p আৰু 10p + 5 ঠিক আছে নেক্সট ওকে এটা বহুপদ ৰাখি 3x³ - 5x² - 11x - 3 শূন্যবোৰ আলফা বিটা গামা ইয়াৰ শূন্য তিনিটা obviously এটো কিউবিক ত্ৰিঘাত হয় তো তিনটা শূন্য থাকিব আলফা বিটা গামা যত আলফা = 0 তেন্তে বিটা কমা গামা নটো বিটা ইনটু গামা দিছে থাকে ঠিক আছে বিটা পূৰণ গামা কৰিছে কাৰণ এটা শূন্য 0 বুলি দিছে ন তো তুমি চোৱা ত্ৰিঘাতত কি হয় আলফা বিটা গামা প্লাস গামা আলফা ইকুয়াল টু সদায় কি হৈ যায় c/a সদায় কি হৈ যায় c/a তো আলফা তো 0 দি থৈছে তো 0 * বিটা 0 হ'ব এটো গামা * 0 0 হৈ যাব থাকি গল কি বিটা গামা এটো c/a এট c জায়গাত কি আছে এটো হৈ যাব a এটো হৈ যাব b এটো হৈ যাব c c জায়গাত আছে -11 আৰু a জায়গাত কি আছে 3 তো -11/3 কৰি আছে এইটো অপচন কি হৈ যাব c ঠিক আছে নেক্সট কিউব ৰুট অফ 1000 10 হ'ব আনসাৰটো यस কাৰণ এডাল যেতিয়া আমি হটাই দিম 1000 তাৰ ওপৰত 1 বাই কি হৈ যাব 3 আৰু ডিনোমিনেটৰ যেনেকৈ আছে তো 10 টো ভাঙি দিম মই 10 কিউব টু দি পাৱাৰ 1/3 3 কেনসেল থাকি গল কিমান হৈ গল 10 ঠিক আছে নেক্সট ওকে নেক্সট ওকে সো নেক্সট হৈ গল তোমাৰ ৰুট ওভাৰ কি দিটো আছে আমাক ভ্যালুটো দিটো আছে 2025 ৰ ভ্যালুটো কিমান দিটো আছে 45 এতিয়া 2.25 সৰি 2025 ৰ ভ্যালুটো 45 তো ইয়াৰ ভ্যালুটো কি যাব 4.5 কাৰণ আমি বৰ্গমূল উলিয়াওতে সদায় পেয়াৰত কওঁ তো এটা পেয়াৰৰ পিছত আছে না এটা সংখ্যা আহি যাব এটা সংখ্যা মানে এটা পেয়াৰ তো 4 কি হৈ যাব 5 তো অপচন কি হৈ গল 4.5 তো গতিকে এখন হৈ গল হাফ ইয়াৰলি এক্সামিনেশনস ঠিক আছে 2024 ৰ পেপাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ ঠিক আছে সো আমি দুটা কোৱেশ্চন অকমান গণগোল পাইছিলো এটো কাৰণে কৰি নিদিলো এই পাৰ্টটো মই কৰি দিলো নেক্সট আমি বেলেগ পাৰ্ট বিলাক যেতিয়া তোমাৰ বেলেগ পেপাৰৰ আমি এমসিকিউজ খিনি কৰিম তাৰপিছত এখিনি কৰি দিম ঠিক আছে